অসম আন্দোলনত শ্বহীদ হোৱা শ্বহীদসকলক আমি চাব গৈছোঁ। গৈ পামেই আৰু অলপ আছে। আপোনালোকক মই কেমেৰা বেক কৰি দেখুৱাই আছোঁ। এইটো চা, এইটো মেইন গেটটো, এইটো আও চা, এইয়া আমি মেইন হেৰিটোত পালোঁ। ইমান ধুনীয়া পৰিৱেশ চাওঁ, আমি আহি পালোঁ। এইয়া চা, কিমান বঢ়িয়া লাগে। ঠিক আছে, ইমান ধুনীয়া জেগা। ইমান ধুনীয়া জেগা, ইমান ক্লিন জেগা, বহুত একদম পৰিষ্কাৰ জেগা হয়, নতুনকৈ বনাইছে। সেইফালে থাকিলেগে। এতিয়া আমি ভিতৰত গৈ আছোঁ, কি বঢ়িয়া লাগে। আমি এতিয়া ভিতৰত গৈ আছোঁ। অসম আন্দোলনতে শ্বহীদ হৈছিলে, এই শ্বহীদসকলক আমি চাব গৈছোঁ। ইমান ক্লিন চাওক, সেয়া চাওক, এইটো ওপৰত এই তালৈকে গোটেই ৰাউণ্ডত আছে পানী। এইফালে পানীয়ে পানী, এইফালে চাৰিওফালে এনেকৈ একপাক ঘূৰি পেলাই ইয়ালৈকে পানীটো আছেগৈ। ইয়াৰ পৰা এনেকৈ একপাক ঘূৰি ইয়াত এয়া অসম মেপটো আঁকা হৈছে, জয় আই অসম বুলি। এয়া চাওঁ, এইটো অসমৰ মেপটো, অসম মেপটো। তাৰপিছতে এইটো ইণ্টাৰনেশ্যনেল হলটো দেখা পতা, এতিয়া আমি ভিতৰত গৈ আছোঁ। হ'ল বগীৰত পেলোঁ, তেনেকৈ যিমান খালী জেগা আছে এইবিলাক ফটো কালেক্ট কৰিব পৰা নাই, সেইকাৰণে দিয়া নাই। এইটো হ'ল নন্দেশ্বৰ নাথ, এইটো হ'ল কুলেশ্বৰ চন্দ্ৰ মৰাণ, হৰেশ্বৰ ফুকন, ৰামচন্দ্ৰ কাকতি, এনেকৈ যিমানবিলাক শ্বহীদ হৈছিলে। এইটো পাগুনা ৰাভা আছিলে অসম আন্দোলনত। অসম আন্দোলনত শ্বহীদ হোৱা গোটেইবিলাক ইয়াতে এনেকৈ দিয়া আছে। চাৰিওফালে অসম আন্দোলনত যিমান শ্বহীদ হৈছিলে এই শ্বহীদসকলক দিয়া হৈছে। এয়া চাই শেষ নহয়, তাৰমানে এনেকুৱা। আৰু নেকিবুদ্দিন আহমেদ, দীপচন্দ্ৰ ৰাষ্ট্ৰ আছে। এইখিনিতে অসম আন্দোলনৰ বিষয়ে অলপ আলোচনা কৰিম আপোনালোকৰ লগত। কল্পনা কৰকচোন, এনে এক আন্দোলনৰ কথা, যিয়ে 6 বছৰ ধৰি এটা সম্পূৰ্ণ ৰাজ্যক স্থবিৰ কৰি ৰাখিছিল। এনে এক সন্ধ্যাই যিয়ে স্বাধীন ভাৰতৰ ইতিহাসৰ এটা আটাইতকৈ কলা সন্ধ্যাৰ জন্ম হৈছিল। আজি আমি গভীৰভাৱে আলোচনা কৰিম 1979 চনৰ পৰা 1985 চনৰ অসম আন্দোলনৰ বিষয়ে। এই আন্দোলনৰ কাহিনী কেৱল এটা আঞ্চলিক কাহিনী নহয়, ই এনে এক কাহিনী যে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক বেটি কঁপাই তুলিছিল আৰু আজিও ইয়াৰ ৰাজনৈতিক প্ৰভাৱ দেখা যায়। 1979 চনৰ পৰা 1985 চনলৈ এই 6 বছৰ অসম আন্দোলন কিয় হৈছিল বুলি প্ৰশ্ন কৰিলে আমি আৰম্ভ কৰিব লাগিব 1947 চনৰ দেশ বিভাজন যেতিয়া ব্ৰিটিছ ভাৰত বিভক্ত হ'ল, তেতিয়া হাজাৰ হাজাৰ শৰণাৰ্থী অসমলৈ আহিছিল। তাৰ পাছত 1971 চনত বাংলাদেশত মুক্তিযুদ্ধ হৈছিল। এই যুদ্ধত বাংলাদেশৰ লাখ লাখ মানুহ অসমলৈ আহিছিল। এই যুদ্ধ পিছলৈ অসমৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে। অসম চুক্তিত নাগৰিকত্ব নিৰ্ধাৰণৰ বাবে এই তাৰিখটোকে ভিত্তি হিচাপে লোৱা হৈছিল। যুদ্ধৰ ফলত ভাৰতলৈ বহু সংখ্যক শৰণাৰ্থী অসমলৈ আহে আৰু অসমে ইয়াক বৃহৎভাৱে বহন কৰিবলগীয়া হয়। এই প্ৰতিৰোধৰ বাবে 1967 চনত আনুষ্ঠানিকভাৱে অদূৰ অসম ছাত্ৰ সন্থা চমুকৈ আছু গঠন কৰা হৈছিল। এতিয়া আহোঁ অসম আন্দোলনৰ মূল কথালৈ। এই সকলোবোৰ আন্দোলন আৰম্ভ হৈছিল 1977 চনত
মঙলদৈ সমষ্টিৰ সাংসদ ইৰালাল পাটোৱাৰীৰ মৃত্যু হয়, যাৰ ফলত উপনিৰ্বাচন আৰম্ভ হোৱাটো আৱশ্যক হৈ পৰে। 1979 চনৰ আৰম্ভণিতে যেতিয়া নিৰ্বাচন আয়োগে উপনিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰিছিল, তেতিয়া এটা আচৰিত কথা পোহৰলৈ আহিল। প্ৰায় 70,000 সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ই এটা নিৰ্বাচনৰ অনিময়ৰ ইংগিত দিছিল। তাৰ পিছত লগে লগে আছুৱে ভোটাৰ তালিকাৰ পৰা সকলো বিদেশী নাগৰিকৰ নাম বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়। কিন্তু এই দাবী চৰকাৰে মানি ল'বলৈ অস্বীকাৰ কৰে। এই অস্বীকাৰেই আছিল এক বিন্দু বা অসম আন্দোলনৰ আৰম্ভণি। উপনিৰ্বাচনত বিদেশী নাম থকাৰ অভিযোগত আছু নেতাই ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আঁতত ল'লে। আছুৰ লগতে আন্দোলনত যোগ দিবলৈ বহুকেইটা সংগঠন আগবাঢ়ি আহিল। আন্দোলন যদিও শান্তিপূৰ্ণ আছিল, কিছু কিছু অঞ্চলত কেইটামান হিংসাত্মক ঘটনাও ঘটিল। এই সময়তে অসমত থকা বঙালী আৰু অসমীয়াৰ সংঘাত হ'ল, আদ্য আইন বলবৎ হ'ল আৰু বিভিন্ন ঠাইত সংঘৰ্ষ হ'বলৈ ধৰিলে। আন্দোলন আৰম্ভ হোৱা প্ৰায় 2 মাহৰ পাছত বৰপেটা জিলাৰ উজান বৰবৰী গাঁৱত আছু গোটৰ সাধাৰণ সম্পাদক কৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হয়। কৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হয় 1979 চনৰ 10 ডিচেম্বৰ ভৱানীপুৰত। আৰক্ষীৰ হত্যাচাৰত মৃত্যু হোৱা বুলি তেওঁক অভিযোগ আনি অসম আন্দোলনৰ প্ৰথম শ্বহীদ বুলি ঘোষণা কৰে কৰ্গেশ্বৰ তালুকদাৰক। তাৰ পিছত আৰক্ষী আৰু CRPFৰ হত্যাচাৰ আৰম্ভ হ'ল। এই আন্দোলনৰ প্ৰথম গুৰিধৰোঁতা প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু ফুকন আছিল। 1980 চনত আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত আৰু সম্পাদক ভৃগু কুমাৰ ফুকনে বিদেশী কেডাৰ দাবী উত্থাপন কৰি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীলৈ 119 পৃষ্ঠাৰ এখন স্মাৰক পত্ৰ দিছিল। তাত উল্লেখ আছিল কেৱল বিদেশীৰ তথ্য। ইয়াৰ পিছত অসমত বহুতো মুখ্যমন্ত্ৰী সলনি হ'ল আৰু ৰাষ্ট্ৰপতিৰ আসনো বলবৎ হ'ল। এনেকৈ 4বাৰ চৰকাৰ সলনি হ'ল আৰু ৰাষ্ট্ৰপতিৰ আসনো বাৰে বাৰে বলবৎ কৰা হয়। এই সময়ত অসমৰ বহুতো উন্নয়নমূলক কাম আৰু শিক্ষা দীক্ষাও পিছ পৰি গৈছিল। 1983 চনত বিৰোধী দল ভাৰতীয় জনতা পাৰ্টি ইলেকশ্যন বৰ্জন কৰিছিল। ইফালে অসম বন্ধ আৰু ধৰ্ণা কাৰ্যসূচী উত্তাল হৈ পৰে। আৰক্ষী আৰু CRPFৰ অত্যাচাৰ দিনে দিনে বাঢ়ি গৈছিল। 12টা সংগঠনে এই ইলেকশ্যন বৰ্জন কৰিলে। কিন্তু কংগ্ৰেছ, CPI, CPM এইবোৰ দলে ইলেকশ্যন পাতি কংগ্ৰেছেই চৰকাৰ গঠন কৰিলে। হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল। মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই আন্দোলনকাৰীক কঠোৰ হাতেৰে দমন কৰিবলৈ আৰম্ভ কৰিলে আৰু বিভিন্ন উন্নয়নমূলক কাম কাজো আৰম্ভ কৰিলে। এনে এটা জটিল পৰিস্থিতিত এওঁ মুখ্যমন্ত্ৰী হৈছিল যদিও তাৰ পিছতো সাহসেৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল। এই আন্দোলনৰ সময়ছোৱাত আৰক্ষী আৰু CRPFৰ অত্যাচাৰত 755 জন লোক শ্বহীদ হৈছিল। এই শ্বহীদসকলৰ মূৰ্তিসমূহ চৰকাৰে ইয়াতে ভালকৈ ৰাখিবৰ কাৰণে ব্যৱস্থা কৰি দিছে। তাৰপিছত 1993 চনত এই আন্দোলনৰ উত্তেজনাৰ মাজতে এটা ভয়াৱহ গণহত্যা আৰম্ভ হৈছিল। ইয়াকে নেলীৰ হত্যাকাণ্ড বুলি কোৱা হয়। তাৰপিছত স্বাধীন অসমৰ দাবীত আলফা জন্ম হৈছিল। অৱশেষত 1985 চনত 15 আগষ্টত অসম চুক্তি কৰা হয়। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসমৰ নেতাসকলক দিল্লীলৈ মাতি পঠিয়ালে। ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতাসকলৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ল আৰু এইখন চুক্তিয়ে হ'ল অসম চুক্তি। ফলত এইখন আন্দোলনতেই অসম আন্দোলন সমাপ্ত হ'ল। এইটো হ'ল পৰিক্ৰমা পথটো আমি এনেকৈ গৈ আছোঁ। এয়া তলৰ গ্ৰাউণ্ড ফ্ল'ৰটো, এইটো হ'ল ছেকেণ্ড ফ্ল'ৰ। ওলাই গৈছোঁগৈ আৰু দেই আমি এনেকৈ এতিয়া আকৌ ওপৰত গৈ আছোঁ। ৱাও, কি ফেণ্টাষ্টিক জেগা ন। ওপৰৰ পৰা বেছি ভাল লাগিছে। ৱাও, চা এয়া কি মনোমোহা দৃশ্য।
ঠিক আছে ওপৰ প্লেনটো চাই ইমান ধুনীয়া লাগে ইমান ধুনীয়া জেগা একদম ইয়াৰ পৰা যাবলৈ ইচ্ছাই নাই একদম ইমান ক্লিন জেগা বহুত একদম পৰিষ্কাৰ জেগা হয় নতুনকৈ বনাইছে সেইফালে থাকিলেগৈ আমি ওপৰত আছোঁ সন্ধিয়া হৈ গৈছে আৰু এইটো ভেলি ডুবি গৈছে চা এয়া এইটো আমাৰ গুৱাহাটী এয়াই আমাৰ গুৱাহাটী চা এইটো এইটো আমাৰ গুৱাহাটী বুলি কয় এয়া চাওক আমাৰ গুৱাহাটী কিমান ক্লিন এয়া মেইন গেটটো চা ওলাই গৈছে আৰু একদম মেইন গেটটো ইমান ধুনীয়াকৈ বনাইছে তাৰপিছত মানুহ চা এইয়া চা এইয়া ইমান মানুহ চা এইটো মেইন গেট আমি ওলাই গৈছোগৈ আৰু এইয়া বাই বাই টাটা দিলোঁ